আপুনি চেণ্ডেল খাব নেকি সৰু বুঢ়া গৰুৰ গোবৰ লাগি আছে ইয়া তই চানি লেবেল এইটো কথা কওঁ কি তই দেউতাৰ ফ্ৰিজৰ পৰা কমলা তই চুৰ কৰিছিলি তই 3 দিনৰ আগত খাইছিলো আৰু এতিয়া তই লেটিঙত ওলাই দিলো কি তই আদালতৰ আগত ক'ব পাৰিবি নেকি তই দেউতাৰ ফ্ৰিজৰ পৰা কমলা চুৰ কৰিবলৈ খোৱা নাই তই ক'ব পাৰিবিনে হয় মই এইটোহে ক'ব পাৰিম তোৰ সৰু বুঢ়াই তোক মাৰি মাৰি পেলাই তোৰ চুলি উৰাই দিলে মই কিমানবাৰ বুজালো তোক যেতিয়া হাগা ওলাব তেতিয়া লেটিঙত যাবি কিন্তু তই চালা ঘৰৰ চুকে চুকে হাগি থওঁ তাকো নিগনি নিচিনা অকণ অকণ আৰু আজিৰ পৰা ঘৰৰ চুকে চুকে যদি হাগ তেনেহ'লে মই চাফা নকৰোঁ কি হ'ল হয় মই তোৰ লগত বিয়া হ'ম চানি লেবেল মোৰ বুকুত মাত্ৰ তোৰ ঠাই আছে আই লাভ ইউ চানি লেবেল চলি আছে ন মা 10 টকা দে না গাৰ্লফ্ৰেণ্ডক বিমল খুৱাম এটাহে থাপ দিম 2024 উঠিবি এতিয়া শুই থাক চুপচাপ এইটো ল হেলমেট লগাই ল আৰু বাইকখন লাহেকে চলাবি আৰু ছোৱালীবিলাকক দেখিবলৈ কাটিং নেমাৰিবি বাইকখনত তেল আছে নে কটাপা কালি দেৱসেনক লৈ গৈছিল নহয় কালি আমাৰ গাঁওখন ঘূৰাবলৈ 500 টকা ঢালি দিছিলোঁ চলি যাব যা ঠিক আছে বাইকখন কিক মাৰ আৰু বল পটাবত চিখৰ এটা খাই আহোঁ কটাপ্পা 500 বছৰ আগতে তোৰ দেউতাৰে মোৰ এটা এগ্ৰিমেণ্ট দি থৈ গৈছিল আৰু সেই এগ্ৰিমেণ্টখনত লিখা আছিল তই বোলে মোৰ চব কথা মানিবি যা যাই পেলাই চুলিখিনি কাটি আহ যা গৈ চুলিখিনি কাটি আহ আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক ধন্যবাদ